বলটো দেখা দে খেলিব গৈ আছো আমি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আমি এতিয়া আহি পালোঁ খেলপথাৰ আৰু ফুটবল খেলিব আহিছোঁ আমি এই আগত সংগীবৃন্দ গৈ আছে এইফালে বল এইফালে বল কৃষ্ণ তুমি আনা গৈ যোৱা এয়া খেলপথাৰ মানে মানুহ নাই যিহেতু গৰুৱে চৰি আছে গৰু চৰণীয়া পথাৰ বুলি ক'ব লাগিব অ' ফেৰিব খাব পাম অ' গৰু জগিছে মতা নে মাইকী মতা নে মাইকী বা গৰু পোৱালি জগিলে চিঞৰাচোন কাৰোবাৰ গৰু মতা নে মাইকী চাবিন অ' মতা নে মাইকী চাবিচোন চাবি কটা ছোৱালী ছোৱালী অ' এতিয়া আহি গৈছে লক্ষী জন্ম হৈছে লক্ষী টুম 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 কৃষ্ণ টুম 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 ঐ অ দাদি ইমান ধুনীয়া লাগিছে অ' উঠিব এতিয়া গৰু পোৱালিটো ইমান ধুনীয়া ভালকে মাৰা মই মোৰ ফালে দিয়া বা মাৰিছো দেই এইয়া পিলিয়া খেল আছে ন কাবাডী এতিয়া ভালকে মাৰা প্ৰেক্টিচ কৰি আছো যিহেতু 28 তাৰিখৰ পৰা খেল আছে পঞ্চায়তত আমাৰ গাঁও পঞ্চায়তত আৰু সেইবাবে আমি এতিয়া মানে প্ৰেক্টিচ কৰিব আহিছোঁ ছোৱালী বোৱাৰী সকলোৱে বয়স অনুযায়ী খেল হ'ব বল ভালকে মাৰা আৰু ধৰি ভাই ভালকে মাৰি দিয়া আকৌ বলটো মাৰি দিয়া কিয় মাৰি দিয়া যিহেতু আসাম পুলিচৰ এক্সামো আহি আছে দুটা বাবেও কাম হ'ব সেইটো কাৰণে মানে মই এটা মাৰি দিওঁ দেই কৃষ্ণ এইয়া বল মাৰি আছে মোৰ ফালে নামাৰিবা দেই এইজনী উল্টাখন মাৰি আছে দেই এই আসাম পুলিচৰ বাবে মানে প্ৰেক্টিচ কৰি আছে তাই সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ গাঁৱৰ ছোৱালীবিলাকক আসাম পুলিচত চাকৰি পায় এইবাৰ সকলোৱে প্ৰেক্টিচ কৰি আছে মই কৰা নাই বাৰু দেই মই এজনী পেটলি আৰু মই ক'ত প্ৰেক্টিচ কৰিম নাই কৰা বাকী কৰা কেইজনে পালে বহুত ভাল লাগিব যেনিবা তথাপিতো আমি খেলৰ আখৰাও কৰি আছোঁ দুটাও কৰি আছোঁ যিহেতু নিজৰ শৰীৰৰ চৰ্চাটো হ'ব দুটা কামো হৈ যাব আৰু এইয়া তাই আমাৰ কণমানি প্লেয়াৰ ফুটবল প্লেয়াৰ যিহেতু আমাৰ সাৰথি আৰু মানে আমি এতিয়া প্ৰশিক্ষণ দি আছোঁ তাক মানে কি বুলি নৱপ্ৰজন্ম আৰু উঠি নৱপ্ৰজন্ম তাই পোৱা কি বুলি কয় বুকডাল মাৰি আছে এয়া ভৰি হেৰি কৰি আছে মাৰা মাইনা ভালকে মাৰা অলপ জোৰ চাই মাৰিবা আঙুলিটো নামাৰিবা আঙুলি কষ্ট পাই যাবা বাওঁফালে মাৰি দিয়া ইমান লাহে মাৰিছা গধলা মুধলা হৈ আছোঁ দেই যিহেতু খেলিব আহিছোঁ খেলতো ইমান ষ্টাইল নাথাকে যেনিবা ঘামি জামি অৱস্থা নাইকিয়া হৈ যায় যিহেতু আখৰা কৰিব আহিছোঁ আমি এতিয়া ফুটবল খেলৰ বাবে সেইটো কাৰণে মানে আৰু গধলা টাইপতে আছোঁ আৰু যিহেতু ঘৰত যেনেকৈ আছিলোঁ তেনেকৈ আহিছোঁ মানে যিহেতু খেল মানে খেলিব আহিছোঁ ভিডিঅ'টো আপোনালোকে চাই হয়তো ভাল পাব বা আপোনালোকৰ বাবে বনালোঁ যিহেতু আপোনালোকেও চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু
আমি আশীৰ্বাদ কৰিব সকলোৱে যাতে আমি খেলত জয়যুক্ত হৈ আহিব পাৰোঁ আৰু গাঁৱৰ কিবা ভাল নাম এটা সুনাম কঢ়িয়াই আনিব পাৰোঁ তাৰ বাবে সকলোৱে যাতে আশীৰ্বাদ কৰে তাৰে কামনা কৰিলোঁ। আজিলৈ ৰাখিছোঁ আৰু যিহেতু এতিয়া খেলিব লাগিব, এতিয়া ভিডিঅ' কৰি থাকিলেতো নহ'ব, খেলিব লাগিব, সেইকাৰণে মানে আজি ব্লগটো ইমানতে সামৰিছোঁ। যিহেতু এতিয়া খেলিব লাগিব ন, খেলিলেতো মোবাইলটো মানে চুব নোৱাৰিম বা থৈ দিব লাগিব এঠাইত, সেইটো কাৰণে মানে ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এতিয়া আপোনালোকৰ নতুন বেলেগ কিবা ভিডিঅ' লৈ আপোনাৰ লগত মিলিত হ'ম বা নতুন ভিডিঅ' শ্বেয়াৰ কৰিম। তেতিয়ালৈ চাই থাকিব পিংকি লালুং ব্লগ আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাহিব। লগৰকেইজনী হাঁহি পালোঁ দেই, বেয়া চেয়া নাপাব আৰু বাই বাই।